তো নমস্কাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আজি অলৰেডি থাম্বনেইলত লিখি দিছোঁ যে মই মোৰ ৰুম টুৰ কৰিম বুলি। বলক তেন্তে চাওঁ আজি মোৰ ৰুম কেনেকুৱা, কেনেধৰণে থাকোঁ, কি ধৰণে থাকোঁ। বলক তেন্তে ভিডিঅ'টোলৈ আগুৱাই যায়। আহক। তো এইটোৱে হ'ল মোৰ ৰুম। তো আপুনি চিধা আপোনালোকে যোনখন ৱালত দেখিছে যি পাথৰ এইটো হ'ল ষ্টিকাৰ হয়। একচুৱেলি অনলাইন আনি মই নিজে লগাইছিলোঁ। তো দেখিবলৈ অলপ এনেকুৱা ধৰণৰ হয়। এটা চাইডে লগাইছোঁ, চবফালে নহয়। তো এইটো হ'ল ফুলৰ টাব বুলি ক'ব পাৰি। প্লাষ্টিক হয় আৰু ফুলবোৰ প্লাষ্টিকে হয়। তো এইফালে এটা লগাই দিছোঁ, দুফালে দুটা। তাৰপিছত আপোনাৰ এইটো চাইডে লগাই দিছোঁ আপোনাৰ ফটো কিছুমান ল'ৰালিকালৰ বেটা অৰ্ধাংগিনী মোৰ সকলো স্মৃতি আৰু এইটো চাইডো সম্পূৰ্ণ মই যে আল্টিমেট মানে ৰুমটোৱে গোটেইটো ময়ে সজোৱা, মোৰে চিন্তাধাৰা বুলি ক'ব লাগিব। তো ইয়াতো এইটো এটা টাব। তো এফালে দুটা, টোটেল মানে গোটেই ৰুমটোত একচুৱেলি 6টা এনেকুৱা প্লাষ্টিকৰ টাব, ফুলৰ টাব লগোৱা হৈছে। তো সেইবোৰ হ'ল ফটো কিছুমান সৰুতে মৰা বেটাৰ মানে ল'ৰাতে। এইবোৰ এইকাৰণে লগোৱা হৈছে একচুৱেলি যেতিয়া ডাঙৰ হ'ব স্মৃতি হিচাপে মানে থাকিব আৰু সি ডাঙৰ হৈ গম পাব যে মই সৰুতে এনেকুৱা আছিলোঁ বা এনেকুৱা ধৰণৰ কিছুমান মুহূৰ্ত। সেয়াই আৰু ফটোৰ থ্ৰুৱেদিয়ে কেপচাৰ কৰি থৈছোঁ কিছুমান স্মৃতি হিচাপে, যাতে ডাঙৰ হ'লে গম পায় আৰু এইফালে হ'ল একচুৱেলি আমাৰ যেতিয়া ঘৰ উঠা হৈছিলে তেতিয়া দিয়া শৰাই বাকচত থোৱাতকৈ বেটাৰ ভাবিলোঁ ষ্টেণ্ড এটা ইয়াতে ৰাখি দিওঁ, সেইকাৰণে ৰাখি দিলোঁ। তো এইটো হ'ল বেটাৰ সৰুতে খেলা জোলনা। এতিয়া জোলনাখন আঁতৰাই দিলোঁ, তলৰ হেৰিটো মানে এই বল খেলে। এইখন হ'ল বেটা চকী, কেতিয়াবা বহে, কেতিয়াবা এখন লগতো খেলে। আৰু এইফালে হ'ল আপোনাৰ এইখন একচুৱেলি চফা কম বেড বুলি কয়। মই এইখন আপোনাৰ অনলাইনৰ পৰা লৈছিলোঁ একচুৱেলি। আজি দিন হ'ল যথেষ্ট, 1.5 বছৰ মানে হ'ল। তো এইখনক আপোনাক দেখাইছোঁ খুলি মানে শুব পৰা কৰিব পাৰি। তো এইফালে এনেকৈ খুলি দিলোঁ। এতিয়া আপোনালোকে ইয়াত শুৱে, পঢ়ে, খায়, যি কৰিব পাৰে আৰু। তাৰপিছত আকৌ এখন এনেকৈ কৰি উঠাই দিলে আকৌ হৈ গ'ল চফা। দেন আৰু এখন এই পিলোবোৰ উঠাই দিওঁ যাতে তাই আহিলে আকৌ গালি নেপাৰে, এনেকৈ থৈ দিয়াৰ কাৰণে। তো এইখন হ'ল ড্ৰেছিং, কেতিয়াবা ষ্টাইল মাৰিবলৈ কাৰণে। আৰু এইটো হ'ল এই ফটোখন হ'ল একচুৱেলি এইবাৰ লোৱা আপোনাৰ ধনতেৰাছত, লক্ষ্মী গণেশ আছে। তো এইটো হ'ল বেটা আলমাৰি। আৰু এইটো চাইডে বেৰকেইখনত একচুৱেলি এইখিনি ৰেডিমেড বেৰ হয়। আপোনাৰ ইয়াত প্লাষ্টিকৰে হয় ফুলৰ ডালবোৰ, এনেকৈ অনলাইন অৰ্ডাৰ দি এইটো চাইডে বেৰত আৰু আপোনাৰ ইটো চাইডেও বেৰত, দুইটা চাইডে এইটো আপোনাৰ দেখাইছোঁ ৰ'ব। এখন হ'ল ফটো, এইটো চাইডে বেৰত, দুইটা জেগাতে লগাই দিছোঁ আৰু মানে এইটো চাইড এইটোৱে আৰু ডেক'ৰেশ্যনটো। তো এইখন হ'ল বিচনা, যেতিয়া আহি মন যায় শুব পাৰি। এনেকৈ এনেকৈ গৈ লৈ এনেকৈ শুই দিব পাৰি আৰু সেইটোৱে কৰোঁ আৰু কি কৰিবি ইয়াত। তো এইফালে হ'ল আৰু এটা ৰুম মই এক্সট্ৰাকৈ একচুৱেলি বনাই লৈছোঁ। এইটো একচুৱেলি ৰুম বুলি কি ক'ম, গুদাম বুলিয়ে ক'ব লাগিব। কাপোৰ কানি যি বস্তু আছে আৰু মানে পৰাপক্ষত সকলো বস্তু ইয়াতে ৰখা হয় বুলি ক'ব পাৰি। তো এয়া দেখিছে এইফালে কাপোৰ, এইটো হ'ল বহা মুহা। আৰু এইফালে আছে আপোনাৰ ধৰি লওক মুখত লগোৱা, গালত লগোৱা চাবোন খোৱা বস্তু সকলোবোৰ লগতে মিক্স কৰি থোৱা হৈছে। আৰু এইটো হ'ল বেটাই কেতিয়াবা কিছুমান বস্তু ঠাণ্ডা হ'লে গৰম কৰি খাবলৈ কাৰণে ইলেক্ট্ৰিক হিটাৰ বুলিয়ে ক'ব পাৰি। এইটো হ'ল আলমাৰি। তো এইফালে আছে আৰু এখন বিচনা, যোনখন বিচনাত কেতিয়াবা আলহী অতিথি অত্যাধিক হ'লে ইয়াতে শুই দিওঁ আৰু। তো এইটো হ'ল মেইন বস্তুটো। এইটো মানে মোৰ প্ৰথম এনিভাৰ্চাৰীত, প্ৰথম যেতিয়া বিয়া পাতিছিলোঁ তেতিয়া মানে তাইক গিফ্ট দিছিলোঁ। এইটো প্ৰায় 5 ফুটমান ওখ হ'ব, যথেষ্ট ডাঙৰ। সেইবাবে ইয়াক মানে উঠাই মেলি দেখাবলৈ কাৰণে অলপ দিগদাৰ হ'ব। সেইবাবে এনেকৈয়ে দেখাইছোঁ আৰু ইয়াক। ঠিক আছে, তো ৰুম টুৰটো কৰি দিলোঁ, দেখিলে মোৰ দুইটা ৰুমে দেখাই দিলোঁ। এনেকৈ থাকোঁ আৰু কি কৰিব, দুখীয়া ঘৰ লোৱা যেনেকৈ য'তে পায় তেনেকৈ শুই বহি থাকোঁ আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে বা ভাল পাইছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰো কৰিব। তো যিমানে আপোনালোকে মানে লাইক ছাবস্ক্ৰাইব বা কমেণ্ট কৰে তো সিমানে সাহস এটা পাওঁ আৰু ভিডিঅ' কৰিবলৈ বা আগুৱাই যাবলৈ। দেন প্লিজ ছাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।